নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল আপোনালোকৰ কৃপাত আৰু আজি ফাকুৱাৰ শুভেচ্ছা জনালো মোৰ ফালৰ পৰা সকলোকে ভগৱানে সকলোকে ফাকুৱাৰ ৰঙৰ দৰে জীৱনটো ৰঙীন কৰি তোলাও আৰু এইফালে আমাৰ গাঁৱত দৌল উৎসৱ উদযাপন কৰা হৈছে যিমানখিনি পাৰো ভিডিঅ'ৰ জৰিয়তে দেখাম আপোনালোকে সকলোকে চাই যাওক এইটো নামঘৰতে আমাৰ দৌল উৎসৱ পালন কৰা হয় আৰু এইফালে মই ঠকিখন পাতি ললো ধুনিয়াকে আৰু এইফালে ৰিলছ মেন মানে হোলিৰ দিনাখন ৰিলছৰ আৰত এইটো এটা দৃশ্য হয়তো লুকাই থাকে সকলোৰে জেঠিমাহঁতৰ বাৰান্দাত মানে বাহিৰৰ ফালে বহি আছো বহি কিনে চাহ খাই আছো জেঠিমা মানে পাপাৰ বাইক দে আৰু এইফালে প্ৰসাদ বিতৰণ কৰিছে আমি খাই আছো এতিয়া বলি আগে বহি লৈছে লাষ্টত থাম দেখাই দ অ দেখাই দ আগে বহি লৈছে guys আজিলৈ আহিছো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম